ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ সময়ৰ বিজ্ঞান আজিৰ সময়ৰ বিজ্ঞানতকৈ বহুত উন্নত আছিল। আজিৰ পৰা ৫০০০ বছৰ আগত দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ সময়ত বিজ্ঞানৰ আৱিষ্কাৰসমূহ বৰ্তমান বিজ্ঞানৰ আৱিষ্কাৰতকৈ বহুত উন্নত আছিল। তাৰ উদাহৰণ মহাভাৰতত পোৱা যায়। মহাভাৰতৰ দুৰ্ণ পৰ্বসমূহত নাৰায়ণস্ত্ৰৰ বৰ্ণন পোৱা যায়। যেতিয়া অশ্বত্থামাই পাণ্ডৱ সেনাৰ ওপৰত নাৰায়ণস্ত্ৰ প্ৰহাৰ কৰিছিল, তেতিয়া পাণ্ডৱ সেনাই নাৰায়ণস্ত্ৰক বিফল কৰিব পৰা নাছিল, যাৰ ফলত পাণ্ডৱ সেনা অচেতন হ'ব ধৰিলে আৰু পলাব আৰম্ভ কৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱ সেনাক ক'লে, এই নাৰায়ণস্ত্ৰৰ ওচৰত নিজৰ অস্ত্ৰ মাটিত থৈ দিয়া। এই নাৰায়ণস্ত্ৰৰ শান্তিৰ বাবে এইটোৱে উপায় কোৱা হৈছে, কাৰণ মাটিত থিয় হৈ থকা নিহত্যা মানুহক এই অস্ত্ৰই মাৰিব নোৱাৰে, আৰু কোনোবাই যদি মনৰ পৰাও এই অস্ত্ৰৰ লগত যুদ্ধ কৰাৰ ভাৱনা ৰাখে, এই অস্ত্ৰই সেই যোদ্ধাজনক যিকোনো জেগাত গৈ মাৰি পেলাব। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি পাণ্ডৱ সেনাই অস্ত্ৰসমূহ মাটিত থলে, যাৰ ফলত নাৰায়ণস্ত্ৰ নিষ্ক্ৰিয় হৈ পৰিল। এই অস্ত্ৰ নিষ্ক্ৰিয় হোৱাৰ পিছত দুৰ্যোধনে পুনৰ অশ্বত্থামাক নাৰায়ণস্ত্ৰৰ প্ৰয়োগ কৰিব ক'লে। তেতিয়া অশ্বত্থামাই দুৰ্যোধনক ক'লে, এই নাৰায়ণস্ত্ৰ পুনৰ প্ৰয়োগ কৰিলে প্ৰয়োগকৰ্তাজনকেই এই অস্ত্ৰই মাৰি পেলায়। মহাভাৰতৰ দুৰ্ণ পৰ্বৰ পৰা গম পোৱা যায় যে সেই সময়ৰ বিজ্ঞান বহুত উন্নত আছিল, যাৰ বাবে সেই সময়ত নাৰায়ণস্ত্ৰৰ এনেকুৱা কিছুমান ছফ্টৱেৰ প্ৰয়োগ কৰা হৈছিল, যেনেকৈ আজিৰ মোবাইলত কিছুমান ছফ্টৱেৰ থাকে, যি ছফ্টৱেৰ থকাৰ বাবে মোবাইলত নিজৰ চেহেৰা দেখালেও মোবাইলৰ লক খোল খাই যায়। ঠিক সেইদৰে নাৰায়ণস্ত্ৰতো এনেকুৱা কিছুমান ছফ্টৱেৰ আছিল, যি ছফ্টৱেৰে দুশ্মন সেনাৰ আত্মসমৰ্পণ কৰা দেখিলে নিষ্ক্ৰিয় হৈ যায়। কিন্তু আজিও বিজ্ঞানে তেনেকুৱা ছফ্টৱেৰ থকা অস্ত্ৰ বনাব পৰা নাই। ইয়াৰ পৰা বুজিব পৰা যায় যে সেই সময়ত বিজ্ঞান বহুত উন্নত আছিল। ঠিক সেইদৰে ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ বিশেষ কিছুমান গুণ আছে। ভগৱান শ্ৰীকৃষ্ণই এই চক্ৰৰ প্ৰয়োগ কৰি যিজন মানুহক মাৰিব বিচাৰিছিল, সেইজনক মাৰি পুনৰ নিজৰ ওচৰত আহি গৈছিল। ইয়াৰ পৰা বুজিব পৰা যায় যে ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰত বিশেষ কিছুমান ছফ্টৱেৰ আছিল। কিন্তু আজিৰ বিজ্ঞানেও এনেকুৱা কোনো অস্ত্ৰ আৱিষ্কাৰ কৰিব পৰা নাই যি অস্ত্ৰই এজন ব্যক্তিক মাৰি পুনৰ নিজৰ ওচৰত ঘূৰি আহে। কাৰণ আজিৰ বিজ্ঞানে যিমান অস্ত্ৰ বনাইছে, সেই অস্ত্ৰ দি দুশ্মনক মাৰিব পাৰে, কিন্তু সেই অস্ত্ৰ দি দুশ্মনক মাৰি পুনৰ ঘূৰাই আনিব নোৱাৰে। ঠিক সেইদৰে সেই সময়ত যি বিমানৰ আৱিষ্কাৰ হৈছিল, সেই বিমানৰ পৰা প্ৰকৃতিৰ প্ৰদূষণ হোৱা নাছিল, কিন্তু আজিৰ বিমানৰ পৰা বায়ু প্ৰদূষণ হয়। কাৰণ আজিৰ বিমান ইন্ধনৰ পৰা চলে, আৰু ভগৱান শ্ৰীৰাম শ্ৰীকৃষ্ণ সময়ৰ বিমানসমূহ সৌৰশক্তিৰ দ্বাৰা চলিছিল। শ্ৰীৰামৰ সময়ৰ বিজ্ঞান উন্নত থকাৰ আৰু এক উদাহৰণ হৈছে ত্ৰেতা যুগত বনোৱা ৰাম সেতু, যি ৰাম সেতু আজিও সুৰক্ষিত আছে। কাৰণ ভাৰত আৰু শ্ৰীলংকাৰ মাজত সাগৰত বনোৱা ৰাম সেতুৰ প্ৰমাণ আমেৰিকাৰ নাছাৰ বিজ্ঞানীয়ে দিছে। আৰু নাছাৰ বিজ্ঞানীয়ে ৰাম সেতুৰ ওপৰত অধ্যয়ন কৰি পাইছে যে এই ৰাম সেতু ৫ লাখ বছৰ পুৰণি হয়। এই ৰাম সেতু ত্ৰেতা যুগত ৰামায়ণৰ সময়ত বনোৱা হৈছিল। এই বিষয়ে ৰামায়ণ গ্ৰন্থতো বৰ্ণনা আছে। নাছাৰ বিজ্ঞানীসকলে গৱেষণা কৰা মতে এই ৰাম সেতু বনোৱা ৫ লাখ বছৰৰ ওপৰত হৈছে, আৰু ইমান বছৰ পুৰণি হৈও ভাঙি শেষ নাই হোৱা। তাৰ কাৰণ হৈছে সাগৰত বনোৱা ৰাম সেতু এছ আকৃতিৰ আছিল। লগতে এই ৰাম সেতুত বিশেষ ধৰণৰ কিছুমান কেমিকেলৰ প্ৰয়োগ কৰা হৈছিল। আজিৰ বিজ্ঞানীয়ে অধ্যয়ন কৰি পাইছে যে এছ আকৃতিৰ ৰাম সেতু বনোৱাৰ কাৰণ হৈছে, এছ আকৃতিৰ সেতুত পানীয়ে খুন্দা মাৰিলে খুন্দাৰ প্ৰভাৱ কম পৰিমাণে পৰে। ইয়াৰ পৰা বুজিব পৰা যায় যে শ্ৰীৰামৰ সময়ৰ বিজ্ঞানীসকলে শুদ্ধ বিজ্ঞানসন্মতভাৱে ৰাম সেতু নিৰ্মাণ কৰিছিল। ৰামায়ণৰ ৰাম সেতুৰ পৰাও বুজিব পৰা যায় সেই সময়ৰ বিজ্ঞান বহুত উন্নত আছিল। তুমি নারায়ণ, তুমি নিরঞ্জন, অনাদি অনন্ত প্রভু জগত ঈশ্বর। তুমি নিরাকার, তুমি নির্মল, ভকতর হিয়ার মণি মুরারি মুকুন্দ। ভজিছু পূজিছু প্রভু তোমার নামত, ভজিছু পূজিছু প্রভু তোমার নামত। দয়া করা প্রভু আমাক, তুমি দয়াশীল।
ব্ৰহ্মাণ্ডৰ জীৱ যত তোমাৰে সৃজন মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত নৰসিংহ ৰূপ ধৰি বিনাশীলা পাপী বৰাহ স্বৰূপে তুমি উদ্ধাৰিলা ভূমি তুমি হে নিৰঞ্জন ত্ৰিজগতৰ পতি